নমস্কাৰ সকলোকে আশা কৰিছো সকলো ভালে আছে বহুত দিনৰ পিছত মই আকৌ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি একেবাৰে সাজি পাৰি নাচনীজনী হৈ আহিছো আৰু যেহেতু বিহুৰ বতৰ মনবোৰ চাগে সকলোৰে ৰগীন হৈ আছে আৰু মই মুগাৰ সাজযোৰ আজি পিন্ধিছো কেনেকুৱা লাগিছে ক'ব দে এইযোৰ মোৰ শাহুমাৰ কাপোৰ হয় তেওঁৰ পৰা আজি আনি মানে পিন্ধিছো ইমান ডাঠ কাপোৰ অৰিজিনেল মানে শুৱালকুছিৰ হয় মই পিন লগাবই পৰা নাই মানে তেনেকৈ মই পিন্ধিছো ইমান টান মানে মাজতে মোৰ আঙুলি ফুটিয়ে গ'ল পিনেৰে তেজ ওলাই গ'ল পিছত ভাবিলোঁ যে নহ'ব এনেকেই পিন্ধিব লাগিব তেওঁ যিহেতু পিন্ধাই নাই চাগে খুব বেছি এদিন বা দুদিন পিন্ধিছে আৰু আগৰ যিহেতু পুৰণা মানে মুগাৰ সাজ পুৰা মানে ডাঠ হৈ আছে আৰু পিন্ধিবলৈও ভাল লাগিছে মাত্ৰ পিনটোহে মাৰিবলৈ দিগদাৰ বাৰু যি নহওক যিহেতু বিহু আহি পালে সন্মুখত মানে কুলিয়ে বিনাই আছে ঢোলৰ শব্দ দূৰণিৰ পৰা আহি আছে সেয়েহে ভাবিলোঁ বিহুলৈকেতো আমি ওলাই যামেই যেহেতু আমি অসমীয়া হয় আমাৰ তেজত বিহু আছে গতিকে বিহু আমাৰ কি বুলি কম প্ৰাণৰ আপোন গতিকে ভাবিলোঁ বিহুলৈকে ওলাই যাওঁতে আমিনো কেনেকৈ ওলাই যাম যিহেতু ছোৱালী মানুহৰ সাজোন কাচোনত অকণমান হ'লেও অকণমান নহয় বাৰু সাজোন কাচোনত বেছিয়ে ৰাপ আছে গতিকে মইনো কেনেকৈ ওলাই যাওঁ সেইখিনিয়ে মই মানে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ মাত্ৰ আপোনালোকে প্লিজ জাজ নকৰিব মই কোনো মেকআপৰ টিউটৰিয়েল দিয়া নাই মই মাত্ৰ কেনেকৈ ওলাই যাওঁ সেইখিনিহে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত বহুত ভুল হ'ব পাৰে কোনোবাটো ষ্টেপ হয়তো মই আগতে মানে মুখত লগাব লাগিছিলে পিছত লগাইছোঁ মোৰ তেনেকুৱা হ'ব পাৰে মই আগতে আপোনালোকক কৈ দিছোঁ প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট তেওঁলোকেও ভাল ভাল ভিডিঅ' বনায় গতিকে তেওঁলোকৰ পৰা আমি শিকিছোঁ ময়ো তেনেকৈয়ে শিকা বাৰু বা দেখি শিকিছোঁ গতিকে মই তেনেকুৱা টিউটৰিয়েল দিয়া নাই মোৰ সাহসো নাই বাৰু দিবলৈ লাহে লাহে ভৱিষ্যতে যদি মই মানে তাত মোৰ মানে দক্ষতাটো বাঢ়ে স্কিলটো বাঢ়ে তেতিয়াহ'লে মই ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম কেমেৰাটো বন্ধ হৈ গৈছিল মাজতে আকৌ মানে কৰি লৈছোঁ আৰু সেইটো কাৰণে চৰি বেয়া নাপাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেন্তে ভিডিঅ'টোলৈ আগবাঢ়ো আহক মই এতিয়া মুখখন পুৰা ঠাণ্ডা পানীৰে ধুই আহিছোঁ মেকআপ কৰাৰ আগতে সদায় আইচ লগালে ভাল কিন্তু আজি মোৰ ওচৰত মানে আইচ নাই সেয়েহে মই লগোৱা নাই আপোনালোকৰ যদি ওচৰত থাকে তেতিয়াহ'লে লগাই ল'ব মোৰ ওচৰত উইপছ আছিলে তাৰে মই এখন উলিয়াই মুখখন ভালকৈ মোহাৰি ল'ম যদিও ঠাণ্ডা পানীৰে ধুইছোঁ মোৰ মানে এইখনেৰে মুচিলেহে ভাল লাগে অকণমান ফ্ৰেছ ফিল হয় যদি আপোনালোকৰ ওচৰত নাই তেতিয়াহ'লে আপোনালোকে নমচিলে হ'ব ঠাণ্ডা পানীৰে ধুই আহিলেই হ'ব মুখখন আৰু মই আগতেও কৈছোঁ যে মই মেকআপৰ ইমানো মোৰ নলেজ নাই কিন্তু মই মানে দেখি হওক বা আনৰ পৰা শুনি হওক যিখিনি শিকিছোঁ সেইখিনিহে মই দেখাব বিচাৰিছোঁ আজিকালিতো সকলোৱে জানেই বাৰু আৰু এতিয়া মই এইখনেৰে মুচি লৈ এতিয়া মই মুখত খোৱা মইশ্চাৰাইজাৰ লগাম আৰু মই এইটোৱে লগাওঁ আপোনালোকৰ মানে যিটো ভাল লাগে আগৰ পৰা যিটো লগাই আহিছে কাৰণ সকলোৰে স্কিন বেলেগ বেলেগ হয় সকলোৰে এটা মানে মই যিটো লগাওঁ আপোনালোকক শ্বুট নকৰিব বাৰু গতিকে মই কোৱা নাই যে মই লগোৱাটোৱে লগাব মই এতিয়া ভালকৈ মুখখনত ঘঁহি ল'ম আৰু ক্ৰীমটো মই লগাই ল'লোঁ এতিয়া মই প্ৰাইমাৰ লগাম আৰু প্ৰাইমাৰ হিচাপে আজি মই পতঞ্জলীৰ এইটো এল'ভেৰা জেলটো লগাম মই এইটো আগৰ পৰাই লগাওঁ আৰু ভালো হয় আৰু যিসকলৰ ওচৰত প্ৰাইমাৰ নাই তেওঁলোকে এল'ভেৰা জেল লগাব পাৰে আমিতো আজিকালি সকলোৱে এল'ভেৰা জেল লগাওঁৱে বা সকলোৰে ঘৰত থাকেই মানে ভাল হয় এইটো এল'ভেৰা জেলটো ই প্ৰাইমাৰৰে কাম কৰে এইবাৰ লগাম মই কনচিলাৰ এইটো মামা আৰ্থৰ হয় এয়া আৰু মোৰ যিহেতু অকণমান ডাৰ্ক স্পট আছে সেয়েহে মই কনচিলাৰটো আগতে অকণমান লগাই লৈ ল'ম য'ত য'ত আছে তাত মই লগাই লৈছোঁ আৰু মোৰ মানে ব্ৰাছ হওক বা ব্লেণ্ডিঙতকৈ মানে ব্লেণ্ডাৰতকৈ হাতখনেই মানে মোৰ ইম্পৰ্টেণ্ট হয় বেছিকৈ মই হাতখনেৰে সকলোবিলাক মানে কাম কৰি ভাল পাওঁ গতিকে মই আজি ব্ৰাছ লোৱা নাই আৰু মই ব্লেণ্ডাৰো লোৱা নাই আজি মই হাতেৰে ভালকৈ এইখিনি ছেট কৰি দিছোঁ ভিডিঅ'বিলাকত দেখি থাকোঁ যিসকল পূৰা মানে এক্সপাৰ্ট তেওঁলোকে কয় আৰু যে আঙুলিৰে দিলেও মানে এনেকৈ দিব নালাগে তেতিয়া মানে বস্তুটো গুচি আহি যায় এনেকৈ আমি টেপ 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 এনেকৈ দবাই দিব লাগে তেতিয়া মানে বস্তুটো ভালকৈ বহি যায় আৰু মোৰ যিহেতু অকণমান ডাৰ্ক চাৰ্কল আছে গতিকে মই কনচিলাৰটো ইয়াত ভালকৈ লগাই লৈছোঁ আৰু যদি ভালকৈ মানে ফুল কভাৰেজ লাগে ভালকৈ
লগাই ল'ব পাৰিব আপোনালোকে যাৰ যাৰ মানে থাকে মোৰ বহুত বেছি নাই কেতিয়াবা হৈ যায় আৰু টোপনিৰ প্ৰব্লেম হ'লে বা পানী চানী খোৱাত অকণমান ইফাল সিফাল হ'লে এইটো মোৰ হৈ গ'ল এতিয়া মই লগাম ফাউণ্ডেশ্যনটো জানোৱে আমি সকলোৱে নিজৰ স্কিন টোন যিটো হয় সেই হিচাপত লগাব আৰু মোক ফুল কভাৰেজ নালাগে যেহেতু আমি দিনতে যাম ওলাই বিহু বুলি বা যাও বিহু বুলি ওলাই গতিকে দিনত ইমান হেভি মেকআপ কৰি আৰু মানে ভালো নালাগে আৰু আমাৰ বিহুৰ কাপোৰযোৰে ইমান হেভি যে মানে মেকআপ ইমান মোৰ মতে আৰু যে নকৰিলে হয় আৰু সবতকে মানে মনত ৰাখিবলগীয়া কথা মুখখন কৰোতে কৰোতে আমি ডিঙিটোৰ কথা পাহৰিয়ে যাওঁ গতিকে ডিঙিটোতো লগাবলৈ নাপাহৰিব এতিয়া মইখিনি হাতেৰে ধুনীয়াকৈ মিলাই ল'ম ফাউণ্ডেশ্যন লগোৱা মোৰ হৈ গ'ল এতিয়া মই আইব্ৰোটো সেট কৰি ল'ম আপোনালোকে আইব্ৰোৰ কাৰণে কেতিয়াও ব্লেক পেন্সিল ব্যৱহাৰ নকৰিব কাৰণ ব্লেকেৰে কৰিলে মানে একেবাৰে আৰ্টিফিচিয়েল দেখি ভাল নালাগে অকমান ব্ৰাউন কালাৰ ল'ব মই এনেকুৱা পেন্সিলৰ নিচিনা এনেকুৱাৰে আঁকি ভাল পাওঁ কাৰণে মই এনেকুৱাই মোৰ মানে আগৰ পৰা এনেকুৱাই মই ব্যৱহাৰ কৰোঁ আপোনালোকে মাত্ৰ ব্লেক নল'ব ব্লেক ল'লে একেবাৰে বহি যায় ভালকে ব্লেক হৈ যায় তেতিয়া মানে ভাল নালাগে আৰু গম মানে পোৱা যায় আৰু যে একেবাৰে আৰ্টিফিচিয়েল কৰি আহিছে আৰু সদায় মানুহে যিমানে মেকআপ নকৰক কিয় নেচাৰেলটোৱে বেছি ভাল লাগে এতিয়া মোৰ হৈ গ'ল মই কৈছোঁ বেছি মই নকৰোঁ এনে অকণমান মানে তাত চাপ দি গৈছোঁ আৰু এতিয়া মই লগাম কাজল আৰু মই এডাল এনে দোকানৰ পৰাই কিনিছিলোঁ কাজল তেনেকুৱা কোনো মোৰ মানে ব্ৰেণ্ড নাই আৰু এই কাজলডাল হৈছে মামা আৰ্থৰ এডাল মোক গিফ্ট দিছিলে মৃগাংকই এইবাৰ বাৰ্থডেত দেখিছে চাগে মই ভিডিঅ' বনাইছিলোঁ নহয় আৰু প্ৰায় শেষেই হ'ব হৈছে কিন্তু কাজলডাল মই এতিয়া মানে আইনাত চাই লগাই লওঁ এতিয়া ইয়াতে কেমেৰাত চাই মানে লগাব নোৱাৰোঁ যিহেতু মানে অভ্যাস নাই কেমেৰাত চাই মানে লগোৱা যিহেতু চকুৰ কথা হয় মই এতিয়া কাজলডাল লগাই লৈ লওঁ আৰু মোৰ এটা কথা মনত পৰিছে মানে কাজল বুলি কওঁতে যেতিয়া আমি সৰু আছিলোঁ মেকআপ বুলি ক'লে কি বুজো অকল কাজল মায়েও মানে আমাক সৰুতে গা পা ধুই অহাৰ পিছত মানে কাজলে লগাই দিছিলে তেতিয়াৰ পৰা মানে কাজল লগাবই লাগিব মাজতে অকমান কমিলে কাজল লগোৱাটো কিন্তু মানে এতিয়াও কাজল লগাই ভাল পাওঁ সেই সৰুৰ পৰাই লগাই আহিছোঁ এতিয়া মই লগাই লওঁ বেছি কথা নকওঁ আৰু কাজল লগোৱা মোৰ ডান এতিয়া মই লগাম মানে আইশ্বেডো এইটো মানে লগাই মই ইমান এটা ভাল নাপাওঁ তথাপিও যিহেতু বিহু আৰু এইটো লগালে অকণমান মেকআপটো ফুটি উঠিব সেয়েহে মই লগাম বুলি ভাবিছোঁ আজি আৰু ইয়াৰে মই এইটো কালাৰ লগাম এইটো কালাৰ দেখিছেনে এইটো কালাৰ দেখিম ইয়াত কেনেকুৱা দেখিছে নাজানো পোহৰৰ কাৰণে কিন্তু এইটো অকণমান ৰেড হয় যিহেতু বিহু মুগাৰ সাজ পিন্ধিছোঁ ৰঙা আছে গতিকে ৰেড ল'লেই ভাল লাগিব আৰু অকণমানকৈ লগাম মই প্ৰথমতে মই পাতল এটা কালাৰ লগাই লৈছোঁ তাৰপিছত সেইটো মই লগাম আৰু মোৰ আঙুলি জিন্দাবাদ আৰু কৈছোঁৱে যিহেতু মই ব্ৰাছ ব্যৱহাৰ নকৰোঁৱে আঙুলিৰেই লগাওঁ চব আৰু এতিয়া ইয়াৰ ওপৰত মই ৰেড কালাৰটো লগাই দিম এইটো মানে লাইটৰ পোহৰৰ কাৰণে এনেকুৱা হৈছে কিন্তু ৰেডে হয় আৰু মই অকণমানে লগাইছোঁ কিন্তু কেমেৰাৰ কাৰণে ইয়াতে বহুত যেন মানে লগোৱা যেন লাগিছে কিন্তু মই অকণমানে লগাইছোঁ আৰু এইখিনি বস্তু ইয়াতে কিয় জানো বা পিংক দেখিছে কিন্তু মই পিংক লগোৱা নাই আৰু এইখিনি আমি যিমানে ভালকৈ মানে মিলাম সিমানে আমাৰ চকুটো দেখিব ভাল লাগিব বস্তুবিলাক তেনেকুৱাই হয় সদায় মানে হেবিটৰ ওপৰতো কথা থাকে বা আমি কিমান কামটো স্মুথলি কৰোঁ তেনেকুৱাই হয় মেকআপটো তেনেকুৱাই বস্তু ছবি অঁকাৰ নিচিনাই মুখ এখনত ৰঙে খোৱা যায় ন আমি যেনেকৈ ছবি এটা আঁকো তেনেকুৱাই হয় আৰু মই ইয়াতে অকণমান এনেকৈ তলতো এনেকৈ লগাই দিছোঁ বাৰু
মই এতিয়া এই তলতো চকুটো অকণমান এনেকৈ লগাই দিছোঁ বাৰু। মোৰ আই মেকআপ ডান। এইবাৰ মই লগাম আইলাইনাৰ। আৰু ইয়াতে কিয় বা ইমান বেছি লাগিছে, মই কিন্তু অকণমানেই লগাইছোঁ, পিছত ঠিক হৈ যাব চাগে। কেমেৰাৰ কাৰণে এনেকুৱা হৈছে। আৰু ইয়াতে পিংক দেখা হৈছে, মই পিংক লগোৱা নাই কিন্তু ৰেডে লগাইছোঁ। এইটো লগাব বৰ দিগদাৰ হৈছে, এইটো বাৰু মই লগাই লওঁ। আইলাইনাৰো মোৰ লগোৱা হৈ গ'ল। এইবাৰ লগাম মই মাস্কাৰা। এইটো মোৰ ফেভাৰেট পাৰ্ট হয়, মই মাস্কাৰা লগাই খুব ভাল পাওঁ। মাস্কাৰা লগালে চকুটো অকণমান ডাঙৰ দেখি মানে ভাল লাগে আৰু। মাস্কাৰা লগাবই, মানে যেনেকৈ ক'ৰবাত এনেই সাধাৰণকৈ ওলাই গ'লেও মাস্কাৰাটো লগাই গ'লে ভাল লাগে। মই মাস্কাৰাটো লগাওঁৱেই। মোৰ মাস্কাৰা লগোৱা হৈ গ'ল আৰু এতিয়া মই লগাম ব্লাছাৰ। আপোনালোকে ব্লাছাৰ যদি নাথাকে লগত, তেতিয়াহ'লে আপোনালোকে লিপষ্টিকেৰেও ব্লাছাৰ মানে লগাব পাৰে, বনাই ল'ব পাৰে। মোৰ ওচৰত আছে বাৰু এখন। মই এতিয়া সেইখনেৰে ব্লাছাৰটো লগাম আৰু ব্লাছাৰটো মই লগাওঁতে এই ব্ৰাছডাল ব্যৱহাৰ কৰিম। এইডাল দি মই লগাম আজি। আৰু মোৰ ব্লাছাৰটো হৈছে এইটো, এইটো এতিয়া মই লগাম। অকণমান নাকতো লগাই দিছোঁ। ব্লাছাৰ লগালে হাঁহি থাকিব লাগে, হাঁহি নুঠিলেও হাঁহিবই লাগিব আৰু। মই ইমান লগোৱা নাই, ইয়াত একেবাৰে কেমেৰাত পিংক হৈ গৈছে বাৰু। মানে পোহৰটোৰ কাৰণে তেনেকুৱা হৈছে, কিন্তু মই ইমান লগোৱা নাই। ইফালে এনেকৈ ভালকৈ ওচৰৰ পৰা চালে গম পাব। আৰু এতিয়া লগাম মই লিপষ্টিক। আৰু যিহেতু বিহুৰ বতৰ, সকলোফালে ৰঙীন, সেয়েহে ৰঙা লিপষ্টিকে লগাম মই। লগতে আৰু এটা কথা, মই মানে লিপষ্টিক লগোৱাৰ আগতে, মেকআপ কৰাৰ আগতে ওঠত লিপ বাম লগাই লৈছিলোঁ। সেইটো মোৰ মানে মই দেখাব চাগে মোৰ নহ'ল। আৰু এতিয়া মোৰ এটা ৰ'জ ৱাটাৰ আছে, এইটোৰে মই মেকআপটো ছেট হোৱাকৈ মুখত অকণমান স্প্ৰে কৰি দিম। এইখিনি এতিয়া শুকাবলৈ দিছোঁ। অকণমান বতাহ লগাৰ পিছত নিজে শুকাই যাব। মই কাপোৰযোৰ ভালকৈ পিন্ধি ল'লোঁ, লগতে মই এটা খোপাও বনাই ল'লোঁ। ইমান বেছি ভালকৈ মই খোপা বনাব নাজানো, তথাপিও বাৰু খোপা এটা গাঁঠি লৈছোঁ। আৰু এনেকৈ বিহুলৈকে ওলাই যাব পাৰে। আৰু মই আগতেও কৈছোঁ যে আমাৰ অসমীয়া সাজপাৰেই হওক বা আমাৰ অসমীয়া গহনাই ইমান সুন্দৰ যে আমি এইখিনি যেতিয়া মানে পিন্ধোঁ, তাৰপিছত আমাৰ মুখৰ সৌন্দৰ্য এনেই মানে ফুটি উঠে। তাত যে ইমান আৰ্টিফিচিয়েলকৈ মানে মেকআপ কৰিবৰ কোনো দৰকাৰ নাই, মই তেনেকেই ভাবোঁ বাৰু। আৰু সকলোকে ভাল লাগে কাপোৰযোৰ পিন্ধি উঠাৰ পিছত। মুগাৰ সাজ, অসমীয়া গহনা, মোৰ নিজৰে কিবা একেবাৰে বিহু লাগি গৈছে। আৰু যিহেতু বিহুলৈ বেছি দিন নাইও বাৰু, ইফালে দূৰত মই ঢোলৰ শব্দ শুনিয়ে আহিছোঁ আৰু মানে এপাক নাচি দিবই মন গৈছে বাৰু। যি নহওক আজি মই নানাচোঁ। আৰু মই যিহেতু বিহুলৈ কেনেকৈ যাব পাৰি, মানে ঘৰত যিকেইটা বস্তু থাকে বা নিজৰ ওচৰত যিকেইটা বস্তু থাকে, সেইকেইটাৰে কেনেকৈ ধুনীয়াকৈ মুখখন মানে অকণমান প্ৰেজেণ্টেবল কৰিব পাৰি, মই সেইখিনিয়ে দেখালোঁ। মোৰ মানে ইমানো নলেজ নাই যে মেকআপৰ মানে ওপৰত যে মই পূৰা প্ৰফেশ্যনেল, মানে মই মেকআপ আৰ্টিষ্ট যিহেতু নহয়, মই যিখিনি জানো বা সৰুৰ পৰা ক'ৰবাত ওলাই গ'লে যেনেকৈ যাওঁ তেনেকেই মই আপোনালোকৰ ওচৰত মানে ভিডিঅ'টো দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ভুল হ'ব পাৰে, আপোনালোকে সেইখিনি প্লিজ মানে জাজ নকৰিব। মই যেনেকৈ ওলাইছোঁ মই
সেইটোহে মানে দেখাইছোঁ আপোনালোকক ইয়াতকৈ আপোনালোকে যদি ভালকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্টত লিখিব তেতিয়া মোৰো অকণমান হ'লে সহায় হ'ব আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব দেই ভাল পালে নে বেয়া পালে কাৰণ যদি আপোনালোকে ভাল পালে তেন্তে মই আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাৰু আজিলৈ এৰিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু আগন্তুক নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ আৰু মোৰ আগলৈকে বহুত ভাল ভিডিঅ' আহি আছে আজি বাৰু মই নকওঁ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব ভিডিঅ'বোৰ চাই থাকিব আৰু আজিলৈকে যিমানখিনি মৰম দিছে তাৰ কাৰণে বহুত ধন্যবাদ আগলৈকেও মৰম দিব বুলি মই আশা কৰিছোঁ আজিলৈ তেন্তে এৰিছোঁ বাই